আবেলি সময়ত জ্বলা নিমখীয়া কিবা এটা খাবলৈ মন যায় সেইকাৰণে আজি ভাবিছোঁ আলু কণীৰ চপ বনাওঁ তাৰ কাৰণে আলু কণী বইল হ'বলৈ দিছোঁ এতিয়া ধনিয়া নহৰু পিঁয়াজখিনি একেবাৰতে চপাৰত চপ কৰি ল'লোঁ তেতিয়ালৈকে আলুখিনি বইল হৈ গ'ল এয়া আলুৰ বাকলি গুচাই ল'লোঁ লগতে কণীৰো বাকলি গুচাই ল'লোঁ আৰু কণীটো চাৰিভাগকৈ এনেধৰণে কাটি ল'লোঁ এতিয়া আলুখিনি মেচ কৰি লৈ ইয়াতে দিছোঁ ধনিয়া গুড়ি ৰঙা জলকীয়াৰ গুড়ি জিৰা গুড়ি অকণমান গৰম মছলা পিঁয়াজ ধনিয়া নিমখ আৰু হালধি আৰু এইখিনি ধুনীয়াকৈ সানি ল'ম তাৰপাছতে ঘোলটোৰ কাৰণে এইফালে বেচন আৰু এইফালে আজৱাইন দিছোঁ তাৰপিছত ৰঙা জলকীয়াৰ গুড়ি জিৰা গুড়ি আৰু নিমখ দি এইখিনি এটা ঘোল বনাই ল'লোঁ এতিয়া হাতত অলপমান তেল লগাই লৈ এতিয়া আলুখিনি অলপ হেৰি কৰি তাৰ মাজতে কণীৰ টুকুৰাটো সুমুৱাই এনেধৰণে এটা দীঘলীয়া চিলিণ্ড্ৰিকেল শ্বেপ দিম গোটেইখিনি বনাই হোৱাৰ পাছত এয়া ঘোলটোত দি পেলাই এতিয়া গৰম গৰম ৰিফাইন তেলত এইখিনি ফ্ৰাই কৰি ল'ম আৰু এনেধৰণে সহজতে কণী আলুৰ চপ ৰেডি হৈ গ'ল আৰু এয়া কাটি লৈ লৈছোঁ আৰু ইয়াতে কাটি লৈ অলপমান চাট মছলা আৰু ধনিয়া গুড়ি ছটিয়াই এইটো খাই খুবেই ভাল লাগে আপোনালোকেও এদিন নিশ্চয় ট্ৰাই কৰি চাব